हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल और मैं नाजम आली एसएस पिजन फार्मर পৰা আপোনালোকলৈ স্বাগতম। তো फ्रेंड्स, আগতে মই আপোনালোকৰ মাজত বহুত ধৰণৰ ভিডিঅ' আনিছিলোঁ, তো মই আজিও এটা নতুন এটা ভিডিঅ' আনি আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষ কৰি। তো फ्रेंड्स, আপোনালোকৰ মাজত মই আজি নতুন এটা ভিডিঅ' আনি আছোঁ। এই ভিডিঅ'টোত আপোনালোকক মই ফাৰ্মচেপ যেটো আমাৰ স্প্ৰে আছে সেই স্প্ৰেৰ বিষয়ে আপোনালোকক ক'ম। তো আপোনালোকৰ যেটো পিজন ফাৰ্ম আছে, পিজন ফাৰ্মত ফাৰ্মচেপ যেটো স্প্ৰে সেই ফাৰ্মচেপটো কিয় আৰু কেনেকৈ স্প্ৰে কৰিব লাগে সেই বিষয়ে আপোনালোকক এইটো হ'ল ফাৰ্মচেপ, এইটো ফাৰ্মত স্প্ৰে কৰিব লাগে। তো ফাৰ্মচেপ কিয় স্প্ৰে কৰিব লাগে আৰু কেনেকৈ স্প্ৰে কৰিব লাগে সেই বিষয়ে আপোনালোকক মই ক'ম। তো ফ্ৰেণ্ডছ, আপোনালোকে জানে যে আপোনালোকৰ যেটো পিজন ফাৰ্ম আছে, পিজনৰ বহুত ধৰণৰ বেমাৰ হয়, যেনে ভাইৰাল ডিজিজ, ৰাণীখেত, ফাউল পক্স, বেক্টেৰিয়েল ডিজিজ, ফাংগাল ডিজিজ। তো বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়। তো যেটো ফাৰ্মচেপ স্প্ৰে আছে, ফাৰ্মচেপ স্প্ৰে কৰিলে যিকোনো ভাইৰাল ডিজিজ, বেক্টেৰিয়েল ডিজিজ আৰু ফাংগাল ডিজিজৰ পৰা কিছু পৰিমাণে আপোনালোকে চাই যে যেটো পিজন পক্স মেক্সিমাম ফাৰ্মতে পিজন পক্স হয়, আৰু পিজন পক্স হোৱাৰ কাৰণে আপোনালোকে যিখিনি পাৰ চৰাইৰ পোৱালি আছে, পোৱালিখিনিও খাওঁতে অলপ ঘিণ লাগে, আৰু যদি আপোনালোকে পাৰ চৰাইখিনি বিক্ৰী কৰিবলৈ যায় তথাপিও গ্ৰাহকে কিনিবলৈ অলপ কৰে। তো সেইকাৰণে আপোনালোকে ফাৰ্মচেপ স্প্ৰেটো কৰিব লাগে। আৰু আপোনালোকে যদি ফাৰ্মচেপ স্প্ৰে কৰে আপোনালোকৰ ফাৰ্মত, তেনেহ'লে আপোনালোকৰ ফাৰ্মত ফাউল পক্স হোৱাৰ চান্সটো কম থাকে। তো ফাউল পক্স বিশেষকৈ আপোনালোকৰ ফাৰ্মত মহে কামুৰিলে হয়, আৰু আপোনালোকৰ ফাৰ্মত যদি আপোনালোকে ফাৰ্মচেপ স্প্ৰে কৰে তেনেহ'লে মহ মাখি নাথাকে। তো আপোনালোকে ফাৰ্মচেপ স্প্ৰে কেনেকৈ কৰিব সেই বিষয়ে মই আপোনালোকক দেখুৱাম। আপোনালোকে যিটো ফাৰ্মচেপ স্প্ৰে আছে, এই ফাৰ্মচেপটো আপোনালোকে 1 লিটাৰ পানীত 4 ml ল'ব। 1 লিটাৰ পানীত আপোনালোকে 4 ml লৈ আপোনালোকৰ ফাৰ্মত আপোনালোকে স্প্ৰে কৰিব। তো আপোনালোকে চাওক, এইটো যেটো স্প্ৰেয়াৰ আছে, স্প্ৰেয়াৰটো হয় 250 ml। তো ইয়াতে মই 1 ml লৈ ফাৰ্মটো স্প্ৰে কৰিম। তো আপোনালোকে চাওক, তো চাওক আপোনালোকে আইডিয়া কৰি আছে 1 ml মান দি দিব ফাৰ্মচেপ। তো 1 ml হৈ গ'ল। তো এতিয়া ফাৰ্মচেপটো কিয় আৰু কেনেকৈ স্প্ৰে কৰিব লাগে মই আপোনালোকক দেখুৱাই দিম। মোৰ যেটো পিজন ফাৰ্ম আছে আৰু পিজনবিলাকে যেটো বক্সত থাকে সেই বক্সত মই স্প্ৰে কৰিম। তো ফ্ৰেণ্ডছ, আপোনালোকে যিসকলে পিজন ফাৰ্ম কৰি আছে আপোনালোকে চাব, আপোনালোকৰ যেটো বক্স আছে, এইটো বক্স যেটো আপোনালোকে বক্স চাই আছে, এইটো বক্সত মই স্প্ৰে কৰি আছোঁ। তো আপোনালোকে চাব, ইয়াতে হলদিয়া মহ থাকে, আৰু ইয়াতে যদি লেতেৰা থাকে গন্ধ গেছ হয়, আৰু গন্ধ গেছ হ'লে যি ভাগ বক্সত গন্ধ গেছ হয় তাতে মহ থাকে, আৰু মহবিলাকে কামুৰিলেই আপোনাৰ ফাউল পক্স হয়। সেইকাৰণে আপোনালোকে যিটো ফাৰ্মচেপ স্প্ৰে আছে, ফাৰ্মচেপ স্প্ৰেটো ৰেগুলাৰ সন্ধিয়া স্প্ৰে কৰিব। স্প্ৰে কৰিলে মহখিনি নাথাকে, আৰু আপোনাৰ ফাউল পক্স যিটো হয় সেইটো নহয়। চৰাইৰ পোৱালি চাওক, ইয়াতে কোনো পক্স নাই, আৰু চাওক সিপিনে অলপ অলপ পোক থাকে। এই ফাৰ্মচেপ স্প্ৰে কৰিলেও আপোনাৰ যিবিলাক পোক থাকে সেই পোকখিনি মৰি যায়। এইটো চাওক, ফাৰ্মচেপ স্প্ৰে কৰাৰ লগে লগে যিটো এটা পোক আছিল সেই পোকটো মৰি গৈছে। তো আপোনালোকে যেটো ফাৰ্মচেপ স্প্ৰে আছে, ফাৰ্মচেপ স্প্ৰেটো কণীৰ ওপৰত নকৰিব। যদি আপোনালোকে কণীৰ ওপৰত স্প্ৰেটো কৰে, এইটো চাওক ইয়াতে মই ফাৰ্মচেপ স্প্ৰে নকৰোঁ, কিয়নো কণীৰ ওপৰত যদি আপোনালোকে স্প্ৰে কৰে তেনেহ'লে কণীটো নষ্ট হোৱাৰ চান্স থাকে। তো আপোনালোকে পোৱালিৰ ওপৰত কৰিব পাৰিব, পোৱালিৰ ওপৰত কৰিলে একো প্ৰব্লেম নাই। এইটো চাওক, এইটো পোৱালিৰ ওপৰত মই ফাৰ্মচেপ স্প্ৰে কৰি আছোঁ। আৰু আপোনালোকে যেটো ফাৰ্ম বক্স আছে, বক্সটো আপোনালোকে চাফ চিকুণ কৰি ৰাখিব যাতে গন্ধৰ গেছ নহয়। ইয়াতে যদি আপোনাৰ লেতেৰা হয়, গন্ধ হয়, গেছ হয়, তেনেহ'লে আপোনালোকৰ ফাৰ্মত বেমাৰ লাগিব, ডায়েৰিয়া ডিচেণ্ট্ৰি হ'ব, প্লাছ আপোনাৰ মহ মাখি উৎপাত বাঢ়িব, আৰু মহ মাখিৰ উৎপাত বাঢ়িলেই আপোনালোকৰ ফাউল পক্সটো হয়। চাওক, আমাৰ যিখিনি পোৱালি আছে এটাতো পক্স নাই, ইয়াতে মই মাৰিলোঁ। ওপৰত চাওক, আপোনালোকে ওপৰত কণী আছে কাৰণে মই স্প্ৰে নকৰিলোঁ, আৰু তলতে চাওক, তলতো আপোনাৰ কণী আছে, কণী থকাৰ কাৰণে মই স্প্ৰে নকৰিলোঁ। আৰু যিখিনি তাৰমানে ডাঙৰ পাৰ চৰাই আছে
এই ডাঙৰ পাৰ চৰাইৰ ওপৰতো মই কৰিম স্প্ৰে কৰিম। তো আপোনালোকে চাওক, আপোনালোকে ফাৰ্মছত যেতিয়া স্প্ৰে কৰিব আপোনালোকে ডাঙৰ পাৰ চৰাইৰ ওপৰতো কৰিব পাৰে, যিখিনি কণীক বা পোৱালিক দিয়ে। এইটো চাওক, এইটো ডাঙৰ পাৰ চৰাই ইয়াতে আপোনালোকে কৰিব পাৰে। আৰু এই যিটো আছে আপোনালোকে ইয়াতে মহ থাকে, চাওক পাৰ চৰাইটো গুচি গ'ল, ইয়াতে মহ থাকে আৰু সেই মহবিলাকে আপোনাৰ পোৱালিখিনিক কামুৰে আৰু পোৱালিখিনিক কামোৰাৰ লগে লগে কি হয়, ফাউল পক্সটো হয়। তো ইয়াতে চাওক, মই এতিয়া এইটো যিটো পোৱালি আছে ইয়াতে এই পোৱালিখিনিক মই স্প্ৰে কৰিম। আপোনালোকে পোৱালিৰ ওপৰত কৰিব পাৰে, কোনো প্ৰব্লেম নাই। এইটো চাওক ফাৰ্মচেপ স্প্ৰে কৰি আছোঁ মই, ইয়াতে আপোনালোকে কৰিব এনেকৈ কৰিব। আৰু তলত চাওক, আপোনালোকে তলত পাৰ চৰাইটোৱে পোৱালিখিনিক উমনি দি আছে, আপোনালোকে চাওক। এইটো গুচি যাব এতিয়া, এইটো চাওক, এইটো মই ধৰিলোঁ। তো আপোনালোকে এনেকুৱাকৈ স্প্ৰে কৰিব। তো মই প্ৰথম বক্সত স্প্ৰে কৰিলোঁ, এতিয়া আপোনালোকে দ্বিতীয়টো বক্স চাওক কেনেকৈ স্প্ৰে কৰি আছোঁ। আপোনালোকে আপোনালোকৰ ফাৰ্মত ৰেগুলাৰ স্প্ৰে কৰিব। আপোনালোকে যদি আপোনালোকৰ ফাৰ্মত ৰেগুলাৰ স্প্ৰে কৰে তেনেহ'লে ফাউল পক্সটো নহয় আৰু যিকোনো বেক্টেৰিয়েল, ভাইৰেল আৰু ফাংগাল ডিজিজৰ পৰা আপোনালোকে ৰেহাই পাব। তো চাওক আপোনালোকে এইটো ইয়াতে মই স্প্ৰে কৰি আছোঁ, ইয়াতে কৰি আছোঁ, য'ত কণী আছে মই তাতে নকৰোঁ, ইয়াতে খালী আছে, ইয়াতে চাওক, ইয়াতে চাওক পোৱালি আছে, পোৱালিৰ ওপৰত মই স্প্ৰে কৰিম। এইটো পোৱালি আছে, পোৱালিৰ ওপৰত মই স্প্ৰে কৰিলোঁ। চাওক আপোনালোকে, এইটো পোৱালিৰ ওপৰত আপোনালোকে স্প্ৰে কৰিব, কোনো প্ৰব্লেম নাই। এইটো পোৱালি নাই, একো নাই, তথাপি স্প্ৰে কৰি আছোঁ, আপোনালোকে কৰিব। আৰু ইয়াতে পোৱালি আছে, মই ইয়াতে স্প্ৰে কৰি আছোঁ। তো আপোনালোকে আপোনালোকৰ ফাৰ্মত ফাৰ্মচেপেৰ স্প্ৰে কৰিব। চাওক ইয়াতে যদি আপোনালোকৰ ফাৰ্মচেপ স্প্ৰে কৰোঁতে যদি আপোনালোকৰ ইয়াতে চাব কেতিয়াবা পোক থাকে, য'ত পাৰ চৰাই থাকে কেতিয়াবা আপোনালোকে চাব ক'লা ক'লা বগা বগা পোক থাকে, ফাৰ্মচেপ স্প্ৰে কৰিলে সেই বগা বগা ক'লা ক'লা পোকখিনিও মৰি যায়। চাওক মই 2 নম্বৰ বক্সটো স্প্ৰে কৰিলোঁ, তেতিয়া মই আপোনালোকক 3 নম্বৰ বক্সটো স্প্ৰে কৰিম। তো মই সেই প্ৰথম বক্স আৰু দ্বিতীয় বক্স কৰিলোঁ, এতিয়া মই আপোনালোকক তৃতীয় বক্সটো স্প্ৰে কৰি দেখুৱাই আছোঁ। তো আপোনালোকে চাওক, আপোনালোকে এই যিটো ওপৰত আছে ওপৰতো আপোনালোকে এনেকৈ স্প্ৰে কৰিব, ইয়াতে মহ মাখি নাথাকে, স্প্ৰে কৰিলে বিশেষকৈ মহ মাখি নাথাকে। চাওক আৰু আপোনালোকে এনেকৈ বক্সৰ ভিতৰত স্প্ৰে কৰিব, মোৰ নিচিনা। ইয়াতে কণী আছে, যিটো কণী আছে সেইটোত আপোনালোকে কিন্তু স্প্ৰে নকৰিব, মই বাৰে বাৰে কৈ আছোঁ। যদি আপোনালোকে স্প্ৰে কৰে আৰু তাতে তাৰমানে পানী থাকে, যদি কণীৰ ওপৰত পানী পৰে তেনেহ'লে কণীবোৰ নষ্ট হোৱাৰ চান্স থাকে। তো মই যিবিলাক খালী আছে সেইবিলাকত স্প্ৰে কৰি আছোঁ। চাওক এইটোত কণী আছে, মই স্প্ৰে নকৰোঁ। আপোনালোকে এনেকৈ ওপৰতো কৰিব, ওপৰতো পাৰ চৰাইবিলাক বহি থাকে আৰু ইয়াতে পায়খানা থাকে। আপোনালোকে যদি স্প্ৰে কৰে তেনেহ'লে আপোনালোকৰ পায়খানাৰ পৰা যিটো বেক্টেৰিয়া বা ভাইৰাছ বা আপোনাৰ যিটো ফাংগাল উৎপন্ন হয়, ফাৰ্মচেপ স্প্ৰে কৰিলে সেই বেক্টেৰিয়া, ভাইৰাছ বা ফাংগাল উৎপন্ন নহয়। তো আপোনালোকে চাওক, মই 3 নম্বৰ বক্সটো স্প্ৰে কৰিলে, এতিয়া আপোনালোক 4 নম্বৰ বক্সটো স্প্ৰে কৰি দেখুৱাই আছোঁ। তো চাওক ইয়াতে পাৰ চৰাই উমনি দি আছে কণীবিলাক। তো চাওক ইয়াতে মই স্প্ৰে কৰিলোঁ, পাৰ চৰাইৰ ওপৰত আপোনালোকে স্প্ৰে কৰিব পাৰে, কোনো প্ৰব্লেম নাই। এই চাওক পাৰ চৰাইৰ ওপৰত যদি আপোনালোকে স্প্ৰে কৰে কোনো প্ৰব্লেম নহয়, কিন্তু কণীৰ ওপৰত আপোনালোকে নকৰিব। এইটো চাওক ওপৰত স্প্ৰে কৰিছে আৰু ওপৰত এজনী পাৰ চৰাই উমনি দি আছে, গুচি গ'ল। আৰু ইপিনে চাওক, অলপ ইপিনে আহক আপুনি, ইয়াতে পাৰ চৰাই আছে। তো পাৰ চৰাইত মই কৰি আছোঁ, স্প্ৰে কৰি আছোঁ। চাওক ইয়াতেও আছে পাৰ চৰাই। তো গ'ল। তো এতিয়া মই আপোনালোকক আৰু এটা বক্স দিম, সেইবিলাক বক্স মই স্প্ৰে কৰিলোঁ। এতিয়া মই নেক্সট আৰু এটা বক্স স্প্ৰে কৰি আছোঁ। তো আপোনালোকে চাওক ইয়াতে কণী দিব, ইয়াতে ফেৰিবিলাক টানিছে, ইয়াতে আপোনালোকে স্প্ৰে কৰি দিব আপোনালোকৰ ফাৰ্মত। এইটো তলতো স্প্ৰে কৰিব, আপোনালোকে ওপৰতো খালী আছে স্প্ৰে কৰিব। ইয়াতে পোৱালি আছে, আপোনালোকে চাওক এই পোৱালিৰ ওপৰত আপোনালোকে স্প্ৰে কৰি দিব। যদি আপোনালোকে পোৱালিৰ ওপৰত স্প্ৰে কৰে তেনেহ'লে মহ মাখিবিলাক কামুৰিব নোৱাৰে। আৰু ইয়াতে উমনি দি আছে কণীবিলাক, ইয়াতে আপুনি ডাঙৰ কিবা পাৰ চৰাইৰ ওপৰত স্প্ৰে কৰিব, কোনো প্ৰব্লেম নাই। এইটো চাওক, এইটো মহ আৰু আপোনালোকে এইটোৰ ওপৰত দি স্প্ৰে কৰিব। আৰু এইটো যিটো বক্স আছে এই বক্সতো আপোনালোকে চাওক স্প্ৰে কৰিম। এতিয়া এনেকুৱাকৈ চাওক, সেইটো পাৰ চৰাই মই স্প্ৰে কৰি আছোঁ ইয়াৰ পৰাই। তো চাওক আপোনালোকে এনেকুৱাকৈ স্প্ৰে কৰিব। আৰু তাতেও আছে এনেকুৱাকৈ আপোনালোকে স্প্ৰে কৰিব। আপোনালোকে আপোনালোকৰ ফাৰ্মতে স্প্ৰে কৰিব। আপোনালোক গোটেই ফাৰ্মটো এতিয়া মই বক্সখিনি স্প্ৰে কৰিলোঁ।
এতিয়া মই গোটেই ফাৰ্মটো স্প্ৰে কৰিম, তো আপোনালোকে অলপ চাওক মই কেনেকৈ স্প্ৰে কৰোঁ। সেই ঠিক তেনেকৈ আপোনালোকৰ ফাৰ্মত আপুনি স্প্ৰে কৰিব চাওক। তো চাওক আপোনালোকে প্ৰথম এনেকুৱাকৈ স্প্ৰে কৰিব তলত, ওপৰততো মই কৰিলোঁ, আপোনালোকৰ তলত এনেকুৱাকৈ স্প্ৰে কৰিব। আৰু আপোনালোকে যদি এনেকুৱাকৈ স্প্ৰে কৰে তেনেহ'লে আপোনালোকৰ ফাৰ্মত যিকোনো ভাইৰাছ, বেক্টেৰিয়া বা ফাংগালে এটাক কৰিব নোৱাৰে। চাওক মোৰ ফাৰ্মত কোনো বেমাৰ আজাৰ নহয়, মই ৰেগুলাৰ ফাৰ্ম চবকে স্প্ৰে কৰোঁ। আপোনালোকে এনেকুৱাকৈ পাৰচলৰ ফাৰ্ম স্প্ৰে কৰিব। চাওক আপোনালোকৰ যিটো ফাৰ্ম আছে, আপোনালোকৰ ফাৰ্মত আপোনালোকে ৰেগুলাৰ এনেকুৱাকৈ স্প্ৰে কৰিব। বেমাৰ আজাৰ খুবেই কম হয়। আপোনালোকে পাৰচলৰ ওপৰত স্প্ৰে কৰিব আৰু গোটেই ফাৰ্মটো স্প্ৰে কৰিব। আপোনালোকে যদি ৰেগুলাৰ আপোনালোকে ফাৰ্মত পাৰচল স্প্ৰে কৰে তেনেহ'লে আপোনালোকে চাব বহুত পৰিমাণৰ বেমাৰ আজাৰ দেখিবলৈ কম পাব। তো ফ্ৰেণ্ড চাওক ফাৰ্মটো স্প্ৰে কৰিলোঁ আৰু মই কেনেকৈ কৰিলোঁ তো আপোনালোকে দেখিলে। তো আপোনালোকৰ ফাৰ্মত মই যিদৰে কৰিলোঁ ঠিক সেইদৰে কৰিব পাৰে। আৰু আপোনালোকে আপোনালোকৰ ফাৰ্মত যেতিয়া স্প্ৰে কৰিব সদায় আপোনালোকে সন্ধিয়া সময়ত স্প্ৰে কৰিব, তেতিয়াহ'লে আপোনালোকে গম পাব মই কথাখিনি কোৱা সত্য। আৰু আপোনালোকে যেতিয়া সন্ধিয়া স্প্ৰে কৰিব তেতিয়া চাব আপোনালোকে যিটো বক্স আছে বক্সত আপোনাৰ মহ আছে। আৰু কেতিয়াবা আপোনালোকে দেখা পাব যে যিখিনি পোৱালি আছে পোৱালিক মহখিনি কামুৰি আছে। তো যেতিয়া মহখিনি কামুৰি তেতিয়া আপোনালোকৰ ফাৰ্মত ফাউল পক্স দেখা যায়। তো আপোনালোকক মই সেই অনুৰোধ কৰোঁ, আপোনালোকে যেতিয়া আপোনালোকে ফাৰ্মটো স্প্ৰে কৰিব সদায় আপোনালোকে ৰাতি বা সন্ধিয়া সময়ত স্প্ৰে কৰক, তেতিয়াহ'লে আপোনালোকে নিজে গম পাব। আৰু আপোনালোকে ৰেগুলাৰ আপোনালোকে ফাৰ্ম চেফটি স্প্ৰে কৰিবলৈ চেষ্টা কৰক। আৰু আপোনালোকে যদি আজি ফাৰ্ম চেফটি স্প্ৰে কৰে আৰু এসপ্তাহ নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ ফাৰ্মত ফাউল পক্সটো হ'ব। সেইকাৰণে আপোনালোকে ৰেগুলাৰ কৰক, মিক্স নকৰিব। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু নতুন নতুন ভিডিঅ' পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।